নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালে আছে আৰু গুড মৰ্নিং সময়ে পোৱা নাই কালি ৰাতিৰ পৰা মানে বহুত কাম হৈছে কিয়নো সকলোৱে জানে আজি আমাৰ বহুত দিনৰ অপেক্ষাৰ অন্তত সেই শুভ ক্ষণটো আহি পাইছে আজি আমাৰ মূল শ্ব'টো হ'ব যি আমি স্পেচিয়েলি এবল্টৰ ওপৰত কৰি আছোঁ আইটি মাছখোৱাত তো আজি 16 অক্টোবৰ সেয়ে শ্ব'টো হ'ব আৰু সময়ে পোৱা নাই কালি ৰাতিৰ পুৰা আজি পুৱনিশা 4টা বজালৈকে কাম হৈছে কাম কৰিছোঁ কিন্তু যথেষ্টখিনি ভাল লাগিছে কিহৰ কাৰণে তেওঁলোকৰ কাৰণে আমি কিবা এটা কৰিব পাৰিছোঁ এই বুলিয়ে আমাৰ যথেষ্ট আমি সুখী আমাৰ চাইন এণ্ড টাজৰ সকলো টিম মেম্বাৰ মেম সকলো হেপী আৰু আমি সকলোৱে মিলি বহুত কষ্ট কৰাৰ অন্তত আজি এই দিনটো আহি পৰিছে আৰু মোৰ ভিডিঅ'টো চাই থাকিব আপোনালোকে বহুত কিবা কিবি দেখিবলৈ পাব আজি বহুত ভাল হ'ব আৰু এতিয়া মোৰ লগত আছে ষ্টুডেণ্টখিনি তো মই তেওঁলোকক লৈ গৈ আছোঁ আইটি মাছখোৱাত আৰু তেওঁলোকৰে আজি শ্ব' আছে চাওক আমাৰ গোটেইখিনি টিম মেম্বাৰ মেমৰ লগত তো সঁচাকৈ ভাল লাগিছে এয়া আমাৰ গোটেইখিনি টিম মেম্বাৰ মিলি আজি আমি এই শ্ব'টো অৰ্গেনাইজ কৰিছোঁ এয়া আমি কণ্টেষ্টেণ্টক টি চাৰ্ট দিছোঁ আৰু তেওঁলোকক কণ্টেষ্টেণ্ট নাম্বাৰ দি আছোঁ এওঁলোকে আৰ্ট কৰিব চ' এয়া চাইন এণ্ড টাজৰ টি চাৰ্ট হয় চাওক কি সুন্দৰ চিত্ৰ তেওঁলোকে অংকন কৰিছে আপোনালোকে চাওক সকলোৱে কি সুন্দৰভাৱে চিত্ৰ অংকন কৰিছে ভাল লাগে তেওঁলোকৰ যি কলা দেখি পেলাই খুবেই ভাল লাগে বিৰুদা হ'ল আৰ্টৰ জাজমেণ্ট কৰি আছে বিৰুদা কেনেকুৱা লাগিছে এওঁলোকক দেখি পেলাই আপুনি কওকচোন বহুত ধুনীয়া লাগিছে কাৰণ সিহঁতৰ গমেই নাপায় যে নৰ্মেল কাৰণ সিহঁতৰ প্ৰতিভাটো বহুত বেছি আছে ভাল প্ৰতিভা আছে ইমান সুন্দৰ আৰ্টিষ্টে তেওঁলোকে নোৱাৰে এনেকুৱা নোৱাৰে সঁচা কথা আৰু দেখি পেলাই কিবা এটা ভাল লাগিছে ন বিৰুদা আজি মানে মনটো কিবা এটা বহুত ভাল লাগিছে মানে বুজাব নোৱাৰোঁ মানে হয়তো ইয়াৰ পৰা এইখিনি যোৱাই নাই সঁচা বহুত ভাল লাগিছে আৰু মই ভিডিঅ'ত আপোনালোকক দেখাইছোঁ আৰ্টখিনি আৰু ক'বই নালাগে আপোনালোকে নিজে দেখিছে কেনেকুৱা হৈছে আৰ্টখিনি কাম কৰি পেলাই ৰেডি হ'লোঁ দিয়ক অলপমান আজি পূৰা ট্ৰেডিশ্যনেলত ৰেডি হৈছোঁ আৰু এওঁলোকো আছে ট্ৰেডিশ্যনেলত গতিকে চাব বহুত ধামাকা হ'ব ষ্টেজত মই দেখাম আপোনালোকক ভিডিঅ' তো তেওঁলোক আজি বহুত হেপ্পী তো সেইটো কাৰণে সঁচাকৈ আমাৰ ভাল লাগিছে কিবা এটা कर लिया है ओ तुझे याद कर लिया है आयत की तरह
দিয়া পাহাৰতে দাঁড়িয়ে কথা পাতে জুৰিটিৰ কাষতে ইয়াৰে মাতাৰ মালয়াত উৰে চুৰি মালয়াত উৰে চুৰি ठीक है रुको मैं जा रहा हूँ रुको एक वीडियो करके आ रहा हूँ मैं दादा আপোনালোকে দেখিলে দাদাই কিমান সুন্দৰকৈ নাচিছে মানে মোৰ ক'বলৈ ভাষা নাই মানে ইমান সুন্দৰকৈ নাচিছে আৰু আপোনালোকৰ দাদাৰ ডেন্সটো চালে দেখিব মই ফেচবুকত আপলোড কৰিম ইউটিউবত আপলোড কৰিম কিন্তু দাদা আপোনাৰ কেনেকুৱা লাগিছে মই বহুত ভাল লাগিছে আপোনাৰ নামটো এবাৰ জনাব মোৰ নাম বকুল দাস হয় ক'ৰ পৰা আপুনি মোৰ ঘৰ হাজো হালগাঁও বুলি কয় হয় তাৰ পৰা আহিছোঁ হয় এই ইয়াত মানে বাইদেউৰ যোনটো আপোনাৰ সেইটো অনুষ্ঠান আহিছিলোঁ আহি বহুত ভাল পালোঁ মই বহুত ভাল লাগিছে সঁচাকৈ আপোনাৰ ডেন্সটো আৰু মানে কি ক'ম আৰু আপোনাক ক'বলৈ ভাষা নাই মানে তো আপুনি আৰু আগুৱাই যাওক আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ every piece of art was just beautiful. सभी बहुत सुंदर था मैं उनमें से फर्स्ट सेकंड थर्ड और फोर्थ सिलेक्ट करके हमारे जूरी ने दिया है কিন্তু ছোৱালীখিনিৰো ফাৰ্ষ্ট ৰাউণ্ড আপোনালোকে দেখিবলৈ পাব মোৰ ভিডিঅ'ত কিন্তু এওঁলোকে বহুত ভাল কৰিছে আৰু ছেকেণ্ড ৰাউণ্ডৰ কাৰণে ৰেডি আছে তো চাওক তেওঁলোক কিমান হেপী আৰু চাওক তেওঁলোকে ছেকেণ্ড ৰাউণ্ডত কেনেকৈ পাৰফৰ্মেঞ্চ কৰে ৰাউণ্ডটো বহুত ভাল হৈছে আৰু যেতিয়া এওঁলোক ছেকেণ্ড ৰাউণ্ডৰ কাৰণে ৰেডি
চাই থাকক তেওঁলোকক ছেকেণ্ড ৰাউণ্ডত তেওঁলোকে কেনেকুৱা পাৰফৰ্মেঞ্চ কৰে। তো ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত হ'ল আৰু আপোনালোকে জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু তেওঁলোকক আগুৱাই নিবলৈ চেষ্টা কৰিব। ধন্যবাদ।